হেল্ল' ফ্ৰেণ্ডছ, এইখন আমাৰ শাকনি বাৰী দেখিছেনে? মানুহজনে একদম ক'লোহে শাক কেইটামান খাব লাগিছিল বুলি আবেলি উঠাইছে ৰাতিপুৱা খাবৰ কাৰণে। মানে আবেলি সময় নহয়, ৰাতিপুৱা সময় নহয় মানে সেইকাৰণে। এইফালে লাই, এইফালে পালেং, এইফালে চুকা আৰু এইকেইটা কবি কৰিছে দেউতাই। সেইখন দেউতাৰ হয় আৰু শাকনি বাৰীখন। এইখিনিতে ধনিয়া আছিলে, মৰি গ'ল, দেউতাই বোলে গোবৰ দি দিলে। এইফালে কবি, ওলকবি, ফুলকবি, বন্ধাকবি আৰু এইখিনি পালেং শাক। এইকেইটাহে পালেং ন? পালেং শাকখিনি চাওকচোন ইমান ধুনীয়াকৈ হৈছে। সেইদিনাখনতো আমি তেনেকৈ খাইছিলোঁ, লাই শাকত নতুন আলু দি আৰু পেলাই। সেইফালে মা দেউতাৰ আৰু শাক আছে, এইফালে উঠাই আছে আৰু ওপৰত এখন চাং, লাও চাং, ধুনীয়া ডাঙৰ লাও এটা লাগিছিলে। এইফালে মা পূৰা একদম শাক ছিগি আছে, লাই শাক, এইখিনিও লাই শাক আৰু এইফালে এইখিনিও লাই শাক দেউতাই ছিগি আছে। ঘৰৰ শাকবিলাক এনেও খাই ভাল লাগে, বহুত ধুনীয়া গোন্ধ ওলায়, সোৱাদো ধুনীয়া হয়। লাই শাক, মূলা শাক, পালেং গোটেইখিনিয়ে আছে। পিছফাললৈকে আমাৰ ফুলৰ গছ। মানুহজনে পূৰা উঠাইছে দেই, একদম বহুত ভাল পায় শাক ছিগিও ভাল পায়, খায়ো ভাল পায়, সেইবাবে নিজেই কৰে আৰু এইবিলাক। এবাৰ এক্টিং এটাও দেখুৱালে, মুখখন দেখুওৱা বুলি কওঁতে। মোক ছিগিব নিদিয়ে, তেওঁ নিজেই ছিগে। আৰু এইবিলাক আমাৰ নেমু, চব নেমু গছ, তামোলৰ মাজে মাজে নেমু গছ। আজিলৈ তেন্তে আহোঁ, বাই বাই।